নমস্কাৰ এতিয়া 11 বাজি গ'ল নমস্কাৰ এটা দিছোঁ মই কথা পাতিবলৈ তেনেকৈ এদিন বাহিৰত গৈ আছোঁ সময় সুবিধা হোৱা নাই ইমান এটা আপোনাক লগ কৰিবলৈ অকণ বৰ জৰুৰী সেইকাৰণে বোলো আজি লগাই চাওঁ নাম্বাৰটো কৈছে আজি আপোনাক কিবা এটা গুৰুজন ভাল ঠাইতে পাই গৈছোঁ বাৰু এই বিহু আঁচনি কি লৈছে ইফালেতো পৰীক্ষাৰ আগজাননী চলি আছে পৰীক্ষাটো বুলি বাৰু তাৰপৰা হায়াৰ ছেকেণ্ডেৰীও হৈ আছে তাৰ মাজতে বিহু কথাখিনি কুলিক মই নিজৰ পইচাই আনিলোঁ ধাৰ কৰি তাৰপৰা কেতেকী কালিলৈ পাবহি হ'বলা সেইটো 20,000 টকা খৰচ হ'ব তাৰ কুলিৰ লগত 30,000 টকা সেইটো চিলিপখন মই আপোনাক দিম বাৰু ক'ৰ পৰা আনিছিলোঁ আমি ভৈয়াম পৰা আনিছিলোঁ তাইক খালি মানে সজাহে বদলি দেই কাউৰী সজা পৰা আনিছোঁ আমি কাউৰীজনী নাছিলে গতিকে নিপাৰিলোঁ তাৰপিছতে ইহঁতৰ এটা কথা সুধিলোঁ অসমবাদী ৰাইজে কৈছে তেলৰ দাম বাঢ়িলে তাৰপিছতে মিঠাতেলৰ দাম বাঢ়িলে প্ৰতিটো বস্তু দামেই বাঢ়ি গৈ আছে প্ৰতিটো ফালৰ পৰা বাঢ়িয়ে গৈ আছে তাৰপিছত সিহঁতৰ এটা আঁচনি লওক বিহু দুখীয়া মানুহখিনিৰ কাৰণে অকণমান চেষ্টা কৰক মানে এটা টোপোলাৰ ধাৰ্য কৰক গুড় বা চেনি এনেকৈ গাখীৰ এনেকৈ কেনিবা দৰিদ্ৰ বা মানুহখিনিয়ে খাই যদি আপুনি আশীৰ্বাদ পাব আৰু আপোনাৰ চব ফালৰ পৰাই ৰেকৰ্ড ভাল বুলি কোৱা শুনিছোঁ য'তে যাওঁ আপোনাৰ ভাল নামেই শুনো তাৰপৰা হিমন্ত দা মই আকৌ হিমন্ত দা এনেকুৱা কথা এটা নকওঁ যে হিমন্তৰ আপোনাৰ দাদা মই আপোনাক দাদা বুলি কৈ দিলোঁ মই মন্ত্ৰী বুলিও স্বীকৃতি দিওঁ মইতো চফাই মন্ত্ৰী মোক ইমান গুৰুত্ব নিদিয়ে বাৰু মানুহে কিন্তু হ'লেও হিমন্ত দা এই বিহু আঁচনিখিনি আপুনি কেনেকৈ লয় বিহুটো 20 দিনমান এইটো প্ৰগ্ৰেম ছিষ্টেমটো কৰিব লাগিব তাৰ জুবিনে হেলিকপ্টাৰ লৈ আহিম বুলি মই আকৌ হিমন্ত দা মোৰতো গাড়ী নাই আৰু গাড়ী ইমান তেল মই ভৰাবও নোৱাৰোঁ আৰু তাৰপৰা মইতো বিকলাংগ আপুনি জানে মই মানুহলৈ যাব নোৱাৰোঁ মই গৰু গাড়ীত গুচি যাম গৰু গাড়ীত গুচি গ'লে এটা প্ৰদৰ্শনীও হ'ব যে নতুন গাড়ী আহিছে কোনো লাইচেঞ্চ নালাগে আৰু ট্ৰেফিকে নধৰে তেনেকুৱা এখন গাড়ীত মই গুচি যাম এই জুবিনে হেলিকপ্টাৰ আনে কি আনাই দিয়ক মইতো ছিংগাৰ নহয় মইতো এটা হোটেলৰ ছিংগাৰহে সেইকাৰণে মই আপোনাক কৈছোঁ আপুনি আঁচনিখিনি ভালকৈ লওক প্ৰতিকালি বস্তুখিনি অকণমান ৰেটটো কমাবলৈ চেষ্টা কৰক আৰু এটা কাম কৰক কি ভাল কাম নেকি সোণৰ অসম বুলি ভূপেন হাজৰিকাই কৈছিলে খুটমগনীয়া হ'ব এই কথাটো মানে কালি আকৌ ৰাতি মনত পৰি গ'ল সোণৰ অসম দেউলীয়াৰ এনেকুৱা কথা এটা হ'ব কৈছে তাৰপৰা চাওক আপুনি এটা কথা চিন্তা অইন জাতিবিলাক চাব আমাৰ অসমীয়া জাতিবিলাক চাব আমাৰ মিল নাই অৱশ্যে সেইটো সিমানতা হয় আপুনি কাকো মিলাই দিব নোৱাৰে আপুনি কথাখিনি হ'লেও আপুনি দাঙি দিব পাৰিব আপুনি ৰাইজৰ এজন ছাপৰ্টাৰ বুলিহে কৈছোঁ আপোনাক কেলৈ ছাপৰ্টাৰ বুলি কৈছোঁ আমি যেতিয়া আপোনাক সদৌ অসমে যেতিয়া আজি অসমবাদী ৰাইজে যেতিয়া আপোনাক আমি ভোটত জয়যুক্ত কৰি দিছোঁ এই কথাটোত আপুনি মুক্ত হিচাপে আপুনি আমাৰ কথাটো আপুনি দাঙি ধৰিব লাগিব কেলৈ দাঙি ধৰিব লাগিব জানিছে নাই মোৰ কথাটো অকণ বাঢ়ি যায় আপুনি দাঙি ধৰিব লাগিব যে যেতিয়া মন্ত্ৰীজন উঠিবলৈ বিচাৰে তেতিয়া ৰাইজৰ সহায় সহযোগ লাগে তাৰপিছত মন্ত্ৰীজনে যিকোনো ছজনৰ কথা লৈ পেলাই মন্ত্ৰীজন ঘূৰিব পাৰে বা প্ৰশাসনৰ লগত লগ ঘূৰিব পাৰে মইতো চফাই মন্ত্ৰী মইতো গাঁৱৰ মন্ত্ৰী মই আজি সকাম এটা হ'লে মই নেমাতিলে গুচি যাওঁ আজি ক'ৰবাত ছোৱালী এজনী দিলে মই কেছখন ল'ব লাগে পাছত থানাল দিওঁ মই যিটো নহয় সেইটো থানাল দিওঁ মইতো কামখিনি নিয়মৰ কামখিনি সদায় কৰি আছোঁ আজি গৰু ছাগলী পশু চিকিৎসা চবৰ লগতে মইতো কান্দি আছোঁ আজি মোৰ কথাখিনি কোনো দিগদাৰ হিচাপে নলয় সেই কথাটো মই কৈছোঁ আজি মই গামোচা পাইছোঁ সমাজৰ মাজত মই গামোচা পাইছোঁ মই লেকচাৰ দিছোঁ মই খালি লেকচাৰ যেনিবা কিছুমান ভুল হয় মোক কোৱালিফিকেশ্যন কম কেতিয়াকৈ জানে আৰু মোক সুবিধা কথা বুলিও জানে কিন্তু জানে মোক তাৰমানে কোনো অপৰাধ নধৰে কিন্তু সিহঁতে এই কথাখিনি কৈছোঁ আজি কিবা এটা কাম এটা কৰিবলৈ পইচা মূলধন লাগিব মূলধন লগালে একো কৰিব নোৱাৰে তাৰপৰা ল'ৰাবিলাকৰ শিক্ষাবিদা হৈছে যে ল'ৰা ফিনিচিং হোৱা ল'ৰাখিনি চাকৰিতে কৰিবিলাকতো নাই টেটৰ ল'ৰা ছোৱালীখিনি চাকৰি হ'ল তাৰ পাছৰখিনি লৈ এতিয়া কিছুমান ল'ৰা চাকৰি নাই যাৰ ঘৰত চাকৰি আছে 3টা আছে কাৰোবাৰ ঘৰত এটাও নাই এই কথাখিনিও অকণমান তদন্ত কৰিব হ'ল তাৰপিছত আৰু এটা কথা হ'ল কি অসমীয়া সমাজত ধিন ডাওঁ বিহু মাৰিবলৈ যাওঁ তাৰপিছত আছে কুলি মাত গছে পাত সলাব কুলি কেতেকী বিনাব বোৱাৰীসকলে পিঠা পনা খুন্দিব তাঁতশাল বব সেই আমাৰ প্ৰতিচ্ছবিখিনি আমাৰ মাজত আছে খালি বিহু কিছুমান প্ৰতিনিধি বাঢ়ি গৈছে বিহু মানে জাজ নহ'লে বিহু হয় তাৰপিছত আৰু আপুনি প্ৰগ্ৰেম ছিষ্টেম সেইটো ভাল আছে বিহু আচলতে আছিলে পথাৰত গছৰ তলত আৰু তাৰপৰা ৰিহাৰ্চল বুলি এটা প্ৰেক্টিচ বুলি এটা বস্তু আছিলে সেইখিনি হৈছে তাৰ বিহু এতিয়া দল গঠন হৈছে বিহুত মানে কোনোবাই পেঁপা বজা নাই কোনোবাই ঢোল বজাব জানে কোনোবাই মুৰলী বজাব জানে এটা সংগঠন হয় তাৰমানে বিহুটো এনেকৈ জাক হিচাপে যোৱা নাই তাৰমানে আজি আমি আগতে আমাৰ বুঢ়াহঁতে বিহু গাইছিলে আমি এটা বিহু যোজনা দিছিলোঁ মাখিয়তী পাত দীঘলতী পাত কৰঙা হাতে বিহু মাৰো জাক এতিয়া কিন্তু তেনেকুৱা গাঁওবুঢ়া নাই বাট আগতে ৰজাই আদেশ দিলে হৈছিলে এতিয়া ৰজা আদেশখন নামাতে এতিয়া গাঁওবুঢ়া কথা কোনো নামানে এতিয়া কোৰ্টৰ কথা মানিব কেঁচাৰী কথা মানিব কিন্তু সেই কথাখিনি তাৰ মাজতো এটা কথা কৈছোঁ বিহু আচলতে বিহু বস্তুটো চবৰে মনত ধৰিব লাগিব যে আমি অসমীয়া হয় বুলি চবেই হাত দাঙিব লাগিব ঢোল পেঁপা মাত শুনিলেই কাকো কোনো নুসুধাকৈ লাগিব বস্তুটো এনেকুৱা কোনোবাই জানে কাৰোবাৰ প্ৰতিভা আছে প্ৰতিভা থকাকেইজনক বিচাৰিলেই নহ'ব বিহু চবকে বিহুলৈ চব ওলাই যাব লাগিব আৰু বিহুত এবাৰ এখন পুষ্পা মৰা হৈছে মানে কি বিহু গাঁওখনৰ ভিতৰত দুজোৱাহে হ'ব লাগিব
সেইটো মই মোৰ ফালৰ পৰা পাতি দিয়া হৈছে। আৰু এটা কথা কৈছে, ছোৱালীবিলাকে উচ্চ চাব নিচ্চ চাব যিকোৱেই নাচাওক প্ৰবীণ তামুলীক চাইন দিব লাগিব। আৰু ড্ৰাইভাৰসকলে মদ খাই যাব নোৱাৰিব, ক'তো এক্সিডেণ্ট হ'ব নোৱাৰিব। 12 বজাৰ পাছত বিহু ঘৰত আহি থাকিব লাগিব। আৰু বিহু 7 বজাৰ পৰা প্ৰগ্ৰেমত উপস্থিত হ'ব লাগিব। আৰু বিহু প্ৰগ্ৰেমত ক'তো দুদিনীয়া কাৰ্যসূচীত হাই হুলস্থুল হ'ব নোৱাৰিব। আৰু কমিটিবিলাকে চাইন আৰু সম্পূৰ্ণ এপ্লিকেশ্যন মোৰ হাতত জনাব লাগিব। হিমন্ত দা সমানে গতিকে মই এইখিনি কণ্ট্ৰল কৰিম। তাৰপিছতে বিশালসকল যিখিনি গাভৰু ছোৱালী ধুনপেচ মুগা মেখেলা এটা ৰেট বান্ধি দিয়া হৈছে, কপৌ ফুল এপাহৰ ৰেট বান্ধি দিয়া হৈছে, তগৰ ফুলৰ ৰেট বান্ধি দিয়া হৈছে, নখ পলিচৰ ৰেট বান্ধি দিয়া হৈছে, আৰু মেহেন্দি জেতুকা ঘৰত খুলিবলৈ অৰ্ডাৰ দিয়া হৈছে। আৰু গৌৰৱীৰ দিনাখন তিতাকেৰেলা দাম বঢ়াৰ সম্ভাৱনা আছে, তিলৰ দাম বঢ়াৰ সম্ভাৱনা আছে, গাহৰি মাংস টিকিলগিলাই দাম হ'লেও খোৱাৰ সম্ভাৱনা আছে, গাখীৰৰ লগত প্ৰতিশ্ৰুতি কাজিয়া হোৱাৰ সম্ভাৱনা আছে, মাংসই গাহৰিয়ে অকণমান তৰ্ক বিতৰ্ক কৰাৰ সম্ভাৱনা আছে, ব্ৰইলাৰ কুকুৰাৰ 45 দিনত ফ্ৰিজৰ ভিতৰত থকাৰ সম্ভাৱনা আছে, গাখীৰে গাহৰিয়ে পূৰা তৰ্ক বিতৰ্ক হোৱা এখন যুদ্ধ পৰিৱেশন হৈ আছে, যেনেকৈ আমেৰিকান আৰু এনেকৈ যুদ্ধখন হৈ আছে তেনেকুৱা এখন যুদ্ধ হোৱা প্ৰতিশ্ৰুতি চলি আছে। খালি আমি এই কথাটো কৈছোঁ, আমাৰ যিখিনি পুৰণাৰ আমাৰ নীতি নিয়ম, এই নীতি নিয়মৰ মাজেহে বিহু আগবাঢ়িব পাৰিব। নামঘৰত বিহু গাই আৰু বৰতলত বিহু গাই বিহু ওলাই যাব লাগিব। নামঘৰ ডাঙৰীয়া গছ ওচৰত সম্পূৰ্ণ চাকি গছ লগাই বিহু ওলাই যদি প্ৰতিনিধিয়ে জানিব লাগিব। আৰু ভাগত পাতিছে, প্ৰতি জেগাত ভাল কাম কৰিছে এইটো। আৰু বতৰ বিজ্ঞানীসকলে মই এটা ফোন কৰিছোঁ মানে কি, বতৰটো আজি 6 দিন 7 দিন, মোৰ মা এতিয়া আজি